আমাৰ এই ৰমেন্দ্ৰপুৰ গাঁৱৰ এজন আমাৰ ভাই দোলেন বসুমতাৰী তেখেতৰ এই পৰিয়ালৰ মানে উপাৰ্জনকাৰী এটা ল'ৰা আৰু তেখেতৰ 5জন ফেমিলি আৰু কোনো মানুহ নাই এতিয়া মানে যিখিনি বেমাৰ পৰি আছে অতি মৰ্মান্তিক ঘটনা বুলি আমি ভাবোঁ তাৰ কাৰণে আমাৰ পাৰ্টিৰ তৰফৰ পৰা মানে দুখ প্ৰকাশ কৰিছোঁ যাতে এই দুখীয়া পৰিয়ালত সকলো শ্ৰেণীৰ মানুহ নিজৰ মানুহ বুলি জীয়াই থকা অধিকাৰ আছে বুলিয়া অলপ হ'লেও 1 টকা 2 টকা হ'লেও সহায় হাত বাঢ়াই তাৰ কাৰণে আমাৰ নন্দীপুৰ প্ৰাইমাৰী তৰফৰ পৰা আমি চাবলৈ আহিছোঁ নন্দীপুৰ প্ৰাইমাৰীৰ পৰা আমি অনুৰোধ কৰিছোঁ সকলো শ্ৰেণীৰ মানুহ যাতে অলপ হ'লেও হাত মানে ভৰাই তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আমাৰ চৰাইবিল সমষ্টিৰ EM ছাৰ মৃত্যুঞ্জয় নাৰ্জাৰী ছাৰ তেখেতক আমি অনুৰোধ কৰিম পাৰ্টিৰ তৰফৰ পৰা আৰু আমাৰ BTC বিভাগৰ যে স্বাস্থ্য বিভাগৰ EM দেহাচাঁদ বসুমতাৰী ছাৰ তেখেতক আমি অনুৰোধ কৰিম যিমান পাৰে যিমান আমাৰ ডাঙৰবিলাক আছে আমাৰ লিডাৰসকল আছে আমাৰ ছাৰসকল আছে তেখেতৰ ঘৰত গৈ পিনি আমাৰ পাৰ্টিৰ তৰফৰ পৰা আমি আহ্বান জনাম আৰু আমি অনুৰোধ কৰিম চিকিৎসা কৰিছে নেপালত 2বাৰ লোৱা হৈছোঁ 2বাৰত মানে মেডিকেলত মানে চকুটো চালোঁ কিন্তু চকুটো দুটাও মানে ঠিকে আছে দুটা ঠিকে থাকিলেও গহটো মানে চকুটো দুটাও মানে দেখা নাপায় আৰু কি এনেকা তাৰপিছত MRI ৰিপৰ্টত পালোঁ এতিয়া মানে কোকৰাঝাৰত মেডিকেল কলেজত MRI ৰিপৰ্টত পালোঁ মানে টিউমাৰ ব্ৰেইন টিউমাৰ পালোঁ আৰু এতিয়া ব্ৰেইন টিউমাৰ যদি চিকিৎসা কৰিব লাগে 1 লাখ 2 লাখ টকা দিয়া নহয় 3-4 লাখ টকা প্ৰয়োজন আছে কিন্তু উপাৰ্জনকাৰী একজনেই আছিলে আৰু তেখেতৰ ঘৰৰ এনেকা দুখুতীয়া তাৰ কাৰণে মানে এনেকা মানে এনভাইৰনমেন্ট নাই আৰু কি টকা পইচাৰ ক্ষেত্ৰত তাৰ কাৰণে আমাৰ পাৰ্টিৰ পৰা আমাৰ প্ৰাইমাৰী তৰফৰ পৰা সকলো শ্ৰেণী আমাৰ ওচৰ চুবুৰীয়া হওক আমাৰ ছাৰসকল হওক যিমান পাৰে ইমান যাতে অলপ হ'লেও দান কৰে তেখেতৰ ঘৰত ফেমিলি হয় তাৰ কাৰণে আমাৰ পাৰ্টিৰ তৰফৰ পৰা অনুৰোধ থাকিল আৰু